Hi friends, welcome my YouTube channel Adi Blog. আহকচোন আজি আমি যাওঁ আলৱাৰ পাঞ্জাবত থকা এটা পুৰণা প্ৰাচীন মন্দিৰ চাবলৈ। মন্দিৰটোৰ নাম হ'ল নন্দলেশ্বৰ মহাদেৱ মন্দিৰ। আহকচোন সকলো হাঁহি ধেমালিৰে একেলগে যাওঁ আৰু এই প্ৰাচীন মন্দিৰটো দৰ্শন কৰোঁ। আৰু আজি মোৰ লগত আছে মোৰ ডাঙৰ ভিনদেউ আৰু তেওঁ বন্ধুবৰ্গসকল। এনেদৰে হাঁহি ফূৰ্তিৰে আগুৱাই আহি থাকোঁতেনে হঠাতে দেখা পালোঁ বান্দৰ ৰজাকেইটাক। আমাৰ লগত অলপ পপকৰ্ণ আছিল, পপকৰ্ণখিনি তেওঁলোকক দি আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। চাওকচোন কাষৰ পৰিৱেশটো সেউজীয়া আৰু মানে দেখাবলৈ মোৰ সম্ভৱ হোৱা নাই। কাষত আপোনাৰ ঘেঁহু, মাকৈ এইবিলাক খেতি কৰি লৈছে। ইমান ধুনীয়া সেউজীয়া মনোমোহা দৃশ্য দেখি কিনো ভাল লাগি যায়। পামগৈ এতিয়া গুগল মেপত আপোনাৰ 15 কিলোমিটাৰ দেখাই আছে ইয়াৰ পৰা, আৰু বেছি টাইম নাই, 15-20 মিনিটত পাই যামগৈ। বাৰু বলকচোন গৈ থাকোঁ। सोचा है ये कि तुमने नजदीक लाए फूलों से होठों की लाली चुराए। এনেদৰে আহি থাকোঁতেনে আমি আহি পালোঁ। এতিয়া আকৌ এই সৰু ৰাস্তাটোৰে প্ৰায় 2.5-3 কিলোমিটাৰ পাহাৰৰ আৰু জংঘলৰ মাজে মাজেৰে আমি খোজকাঢ়ি যাব লাগিব। বাৰু দেখাই গৈ থাকোঁ আগত কি আছে, আপোনালোকেও চাই যাওক। দেখিবলৈ কিন্তু সঁচাই জেগাখিনি বৰ ধুনীয়া। এই দেখিছে 2-এজনকৈ মানুহ উভতি আহিছে। বাৰু গৈ থাকোঁচোন। ওপৰত বোলে জুৰি এটাও আছে, বাৰু পাৰিলে গা ধুম। এনেদৰে আহি থাকোঁতেনে আমি বাটত জুৰিৰ পৰা বৈ অহা পানী পালোঁ। বাৰু পানীখিনি পাই বৰ ভাল লাগিল। বৰ গৰমো লাগিছিল, ভৰি হাতখন অকণমান তিয়াই ল'লোঁ। দেখিছেনে চাৰিও চাইডে পাহাৰ, চাৰিও চাইডে মানে তিনিও চাইডে পাহাৰ আৰু বাকী জংঘল। কি ধুনীয়া দৃশ্য। এদিকে হয়তো পানী বাগৰি অহা ৰাস্তা বৰষুণ হ'লে। এনেকৈ আহি থাকোঁতে আগত আকৌ আমি এটা মানে জুৰি দেখা পালোঁ। মানুহবিলাকে ইয়াতে গা ধুই আছে। আমিও বাৰু গাটো ধুই লওঁ, কিন্তু মানে হয়তো ভিডিঅ' কৰিব নোৱাৰিবও পাৰোঁ, কিয় কাৰণে আমি সকলোৱে গা ধুব গ'লে ভিডিঅ' কৰিব কোনে। এনেকৈ ধুই আছে। আগতো আৰু দুটা কি বুলি কয়, ইয়াত কোন বুলি কয়, আমাৰ সেয়াত মানে পানী বাগৰি আহিলে ৰৈ থাকে, পুখুৰী আৰু পুখুৰী বুলি কয়, কিন্তু সেইকেইটা বোলে দৰ, সেইটো কাৰণে আমি তাত গা নুধুঁ, ইয়াতে গাটো ধুই লওঁ। ধুই পখালি এদিকে আৰু আগলৈ যাব লাগিব বোলে, এনেকৈ পাহাৰৰ কাষে কাষে। তাৰপিছতহে ফাইনেলি আমিও আহি মন্দিৰ পালোঁহি। মন্দিৰ পাই এনেকৈ লাইনত ৰৈ থাকিবলগীয়া হৈছিল। ৰৈ থাকি তাক ৰৈ আছোঁ বাৰু, চাওঁচোন কিমান টাইমত পাওঁ। ফাইনেলি সেই সুযোগকণ পালোঁ, যিকণৰ কাৰণে ইমান দূৰৰ পৰা আহিছিলোঁ, শিৱলিংগত মানে জল অৰ্পণ কৰা। এতিয়া বাৰু সেইজন ময়ে, তাকে জল অৰ্পণ কৰিলোঁ। কৰি লৈ তেওঁৰ পৰা আশীৰ্বাদ ল'লোঁ যে সকলো ভালে কুশলে থাকে, ভালে কুশলে আমি ঘৰ পাওঁগৈ। লৈ এতিয়া আকৌ আমাৰ উভতি অহাৰ যাত্ৰা আৰম্ভ হ'ব। আপোনালোকে চাই থাকক। তললৈ অহাৰ মানে মন্দিৰটো আমি উঠি অহা আধাখিনিহে আপোনালোকক দেখালোঁ, আৰু তললৈ নামি যোৱাখিনি আপোনালোকক দেখাব বাকী আছে। আপোনালোকে চাই থাকক, দেখাম সেইখিনি আৰু মানে আপোনালোকৰ দেখি ভাল লাগিব নিশ্চয়। আশা থাকিল আপোনালোকে চাই থাকক। এতিয়া আমি মন্দিৰত সেৱা শুশ্ৰূষা কৰি অকণমান জিৰাইছোঁ। কিহৰ কাৰণে বহুত ওপৰলৈ উঠিব লাগে, ভৰি হাত বিষ উঠি গৈছিলে, অকণমান ভাগৰ মাৰি লৈছোঁ। এতিয়া আকৌ
যাত্ৰা আমি আৰম্ভ কৰিছোঁ। হয়তো আপোনালোকে অনুভৱ কৰিব পাৰিছে আমি কিমান ওপৰত আছোঁ। দেখিছে তলত সেয়া পানী, তাৰ পৰা আমি কিমান ওপৰত আছোঁ। কাষত চিৰি আছে, চিৰিয়ে আমি তললৈ নামি যাব লাগিব। সেয়া যাত্ৰা আৰম্ভ কৰিছোঁ। সেয়া আগত মোৰ ভিনদেউ, সেয়া দেখিছে চিৰি। বাৰু গৈ থাকোঁচোন, আপোনালোককো দেখাই গৈ থাকিম। কি কয় বন্ধুসকল, ব'লকচোন বাৰু। আমি এনেইতো ভিডিঅ' বনাব নাজানোৱেই, বাৰু চেষ্টা কৰিছোঁ। কিবা ভুল হ'লে ক্ষমা কৰি দিব। মোৰ জীৱনৰ এইটোৱেই প্ৰথম ভিডিঅ'। আপোনালোকে ভাল পালে শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব। যদি কিবা ভুল হৈছে কমেণ্ট কৰি শুধৰাই দিব। সেয়া ৰাজস্থানৰ এটা প্ৰাচীন মন্দিৰ দৰ্শন কৰি আহি আছোঁ তললৈ। পাহাৰৰ নিচেই ওপৰত আছিলে, আহি আছোঁ। বৰ্তমান পোৱাহি নাই, তললৈ নামা ষ্টাৰ্ট কৰিছোঁহে। এয়া চাওক, কৃষ্ণ জয় ৰাম জী। ভিউটো চাওক কিমান সুন্দৰ। এনেইতো ভিডিঅ' বনোৱা কোনো হেৰি নাই, অলপ চলপ বনাবলৈ চেষ্টা কৰিছোঁ। এনেকৈ আধাখিনি আহিলোঁ, বহুত ভাগৰ লাগে। আধাতে আমি ৰৈছোঁ। মোৰ সেই লগৰ মানে ভিনদেউৰ লগৰখিনিও সিহঁতে বহিছে, দেখিছে হয়তো। বাৰু গৈ থাকোঁচোন আগুৱাই ন। চাওক গাইজ, কিমান তললৈ নামিব লগা হৈছে। দেখিছে তললৈ নামি আছে। যিমানখিনি পাইছোঁ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। এনেকৈ আহি থাকোঁতে আমাৰ গাড়ীৰ ওচৰ পাওঁতেনে আন্ধাৰ হৈ গ'ল। ইয়াৰ পিছত আৰু ভিডিঅ' বনাব নোৱাৰিলোঁ, ইয়াৰ মোবাইলটোত চাৰ্জ কম আছিলে। তাৰপিছত আমি এখন হোটেলত সোমাই কিছু খোৱা বোৱা কৰিলোঁ। খোৱা বোৱা কৰি ঘৰ পাওঁতে প্ৰায় 10:30, 11 বাজিলে। যদি ভাল লাগিলে শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। বাই।